हेलो फ्रेंड्स, आज ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এটা বিশেষ ধৰণৰ টপিকৰ ওপৰত। আপোনালোক সকলোৱে ভাল পোৱা এটা খুব ইণ্টাৰেষ্টিং টপিক হয়। আজি টপিকটো কৰিবলৈ লৈছোঁ ব্লেক হোলৰ বিষয়ে। আচলতে মহাকাশ বিজ্ঞানৰ কথা সকলোৱে জানে। কি এই ব্লেক হোল এটা ইণ্টাৰেষ্টিং আৰু এটা আচৰিত ধৰণৰ, গতিকে সকলোবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমি প্ৰথমে জানিব লাগিব ব্লেক হোল কি। আচলতে কি এই ব্লেক হোল, কি বস্তু এই সকলোৱে কোৱা শুনো। ব্লেক হোল বা নিউজত দি থাকে ব্লেক হোলৰ এইটো হ'ল ব্লেক হোল এটা নতুনকৈ আৱিষ্কাৰ কৰিলে। গতিকে ব্লেক হোল কি, ই কেনেকৈ উৎপত্তি হয়, কেনেদৰে নোহোৱা হয়, ই চিৰদিন থাকে নেকি, সকলোবোৰ প্ৰশ্ন এফালৰ পৰা আমি জানিবলৈ ট্ৰাই কৰিম। গতিকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈ। বলক আচলতে আমি প্ৰথমে জানিব লাগিব ব্লেক হোল কি। আচলতে আমি যদি ষ্টাৰ্টিঙৰ পৰা জানিব বিচাৰোঁ, আচলতে ব্লেক হোল হ'ল এটা তৰাৰ এটাৰ অন্তিম অৱস্থা এটাক আমি ব্লেক হোল বুলি ক'ব পাৰোঁ। অৰ্থাৎ তৰা এটাৰ ভিতৰত যি শক্তি থাকে, অৰ্থাৎ তাত আপোনাৰ বিভিন্ন ধৰণৰ গেছ হিলিয়াম, লিথিয়াম থাকে, তাৰপিছত আপোনাৰ নিউট্ৰন, প্ৰটন এইবোৰ থাকে। গতিকে যেতিয়া এই শক্তিবোৰ শেষ হৈ যাব, অৰ্থাৎ মহাবিস্ফোৰণ ঘটি ইয়াৰ যেতিয়া অন্তিম অৱস্থা হ'ব, শক্তি শেষ হ'ব ধৰিব, তেতিয়া তৰা এটা ব্লেক হোললৈ লাহে লাহে ৰূপান্তৰ হয়। যেতিয়া ব্লেক হোললৈ ৰূপান্তৰ হ'ব, ইয়াৰ মাধ্যাকৰ্ষণ শক্তি ইমান বেছি হয় যে ওচৰ পাজৰ যি থাকে সকলোবোৰ সংকুচিত কৰি ভিতৰ ফালে লৈ যায়। আচৰিত বিৰাট নহয়নে? যেতিয়া ইয়াৰ ওচৰ পাজৰে সকলোবোৰ বস্তু ভিতৰলৈ লৈ যাব, ই যথেষ্ট সংকুচিত হৈ যায়। আমি খালী চকুৰে ব্লেক হোল এটা দেখা নাপাওঁ। এতিয়া বৰ্তমান আৱিষ্কাৰ হোৱা ব্লেক হোলটো হ'ল M87, নতুনকৈ আৱিষ্কাৰ হৈছে M87। এইটো আমাৰ পৰা কিমান দূৰত আছে জানেনে? প্ৰায় 26,000 আলোকবৰ্ষ দূৰত। প্ৰায় 26,000 আলোকবৰ্ষ। ভাবক কিমান বেছি দূৰ। 26,000 পোহৰে এবছৰত যিমান দূৰ অতিক্ৰম কৰে তাক 1 আলোকবৰ্ষ বুলি কোৱা হয়। গতিকে যেতিয়া 26,000 আলোকবৰ্ষ দূৰ হ'ব, কিমান বেছি হ'ব। যদিও আমি ব্লেক হোল এটা খালী চকুৰে দেখা পাওঁ, অৰ্থাৎ ই যেতিয়া মহাবিস্ফোৰণ ঘটিব, যদি আমি খালী চকুৰে চাই থাকোঁ, আমি ইয়াক দেখা নাপাওঁ। কিয় দেখা নাপাওঁ জানেনে? ই যথেষ্ট কম সময়ত ঘটে, কিন্তু তাৰ পৰা যিটো পোহৰৰ ৰশ্মি আহি পাওঁতে বহুত বেছি সময় লাগে। আৰু তাৰ ফলত আমি বহুত বছৰ পিছতহে আমি গম পাম ব্লেক হোল এটা যদি ধ্বংস হয়। আপুনি যদি এতিয়া চাই থাকে ব্লেক হোল এটা ধ্বংস হৈছে, আপুনি দেখা নাপায়, তাক যেনেকৈ দেখা পাই আছে তেনেকৈ থাকিব, কিন্তু সি ধ্বংস হৈছে। অৰ্থাৎ তাৰ পোহৰটো যিমান বছৰ পিছত আহি পায় তেতিয়া আমি দেখা পাম, কিন্তু সেই বস্তুটো তাত নাথাকে তেতিয়া। গতিকে আচৰিত নহয়নে? এতিয়া আমি জানো আহক ব্লেক হোল আচলতে কি। ব্লেক হোলৰ যিটো ঘনত্ব, অতি বেছি ঘনত্ব, কিন্তু তাৰ আয়তনটো যথেষ্ট কম। আয়তনটো এইকাৰণে কম যে তাৰ যি মাধ্যাকৰ্ষণ বল থাকে, ই ভিতৰ ফালৰ পৰা ইমান সংকুচিত কৰি লৈ যায়, ই যাই যথেষ্ট সৰু হৈ যায়। কিন্তু সৰু মানে আপুনি এইটো নাভাবিব যে মানে কি একেবাৰে সৰু। এটা ব্লেক হোলৰ ভিতৰত আমাৰ পৃথিৱীৰ দৰে, পৃথিৱী ক'লে সৰু হ'ব, সূৰ্যৰ দৰে নক্ষত্ৰ একোটা 3 লাখটা নক্ষত্ৰ ব্লেক হোল এটাৰ ভিতৰত ধৰে। ভাবক। আৰু আমাৰ পৃথিৱীৰ দৰে গ্ৰহটো হিচাপ নাই, কিমান কম, হিচাপ নাই। গতিকে ব্লেক হোল এটা যেতিয়া আয়তনটো আপোনাৰ কমি যাব, ইয়াৰ ঘনত্ব বাঢ়ি যাব, ই ভিতৰ ফালৰ পৰা যথেষ্ট সংকুচিত হৈ যায়। কিন্তু আচৰিত কি জানেনে? ব্লেক হোল এটাত আমাৰ পৃথিৱীৰ কোনো ধৰণৰ ফিজিক্সৰ নিয়মে তাত কাম নকৰে। খুব আচৰিত। স্থান, কাল, পাত্ৰ একোৱে কাম নকৰে ব্লেক হোল এটাৰ ভিতৰ চাইডত। কি আছে নাজানো, ব্লেক হোল এটাৰ ভিতৰত কি আছে একো নাজানো। কি থাকিব পাৰে আপুনি মই ক'ব নোৱাৰোঁ। বিজ্ঞানেও আজিলৈকে উলিয়াব পৰা নাই ব্লেক হোলৰ ভিতৰত কি আছে। খুব আচৰিত কথা। যদি আপুনি আপোনাৰ ঘড়ীত যদি এতিয়া যদি 12টা বাজিছে, আপোনাৰ 1 ঘণ্টা পিছত 1টা বাজিব। আৰু সেইখিনি সময়ত আমাৰ মতে কিছু সময়, যদি সেই সময়খিনি আমি ব্লেক হোলত চাওঁ 12টাৰ পৰা 1টা, আমাৰ পৃথিৱীৰ হিচাপত বহুত দিন পাৰ হৈ যাব, বহুত দিন। এইটো কিয় হয় জানেনে? মাধ্যাকৰ্ষণ বলৰ ফলত তাত যিটো ঘড়ী আমি চাম, তাত থকা ঘড়ীটো
যদি আমি ধৰি ল'ব দিছোঁ দিয়ক, যদি আমি তাত এটা ঘূৰি নি চাওঁ, ইমান লাহে লাহে গতি কৰিব, আচৰিত। যদি আমি পৃথিৱীৰ মানুহ এজনৰ পৰা যদি ব্লেক হোল এটাৰ ভিতৰলৈ লৈ যোৱা হয় আৰু তেওঁক যদি ঘূৰি এটা লৈ থাকিব দিয়া হয়, তেওঁৰ মতে হয় 1 ঘণ্টা যথেষ্ট কম সময়, কিন্তু বাহিৰৰ পৰা যদি চাই আচৰিত পাব, বহুত দিন পাৰ হৈ যাব। খুবেই আচৰিত কথা, খুবেই ইণ্টাৰেষ্টিং ঘটনা ব্লেক হোল। আচলতে এটা ৰহস্য, মিষ্টিৰিয়াছ হয়। আজিলৈকে ইয়াৰ ৰহস্য, ইয়াৰ ভিতৰত কি আছে, কিয় একো কাম নকৰে ফিজিক্সৰ নিয়ম, আমি ক'ব নোৱাৰোঁ। কোনেও নাজানে, বিজ্ঞানে উলিয়াব পৰা নাই কিহৰ কাৰণে, কিয় ইমান ৰহস্য ব্লেক হোল। আদিতে বিজ্ঞানীসকলে কোৱা মতে আদিতে আমাৰ গোটেই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ব্লেক হোলেই হৈ আছিল। অৰ্থাৎ ব্লেক হোল এটা যেতিয়া অতিপাত সংকুচিত হৈ যাব, সংকুচিত হৈ হৈ ই যেতিয়া অন্তিম অৱস্থা পাব, ইয়াত কোনো শক্তি নাথাকে, তেতিয়া কি হয় জানেনে? ব্লেক হোলটো প্ৰচণ্ড বিস্ফোৰণ হয়, যাক আমি আপোনালোকে শুনিছে নিশ্চয় ছুপাৰন'ভা বুলি কোৱা হয়। প্ৰচণ্ড বিস্ফোৰণ হয়, আৰু এই বিস্ফোৰণৰ ফলত ব্লেক হোল এটা ধ্বংস হৈ যায়। কোনো চিন নাথাকে, সৰু সৰু টুকুৰা, হাজাৰ হাজাৰ টুকুৰা হৈ যায়। আৰু এইবোৰ চিটিকি আমাৰ যি তাৰকাপুঞ্জ আছে, হাতীপতি তাৰকাপুঞ্জ, এই এটা সময়ত বিজ্ঞানীসকলে কোৱা মতে এটা সময়ত ইও এটা ব্লেক হোলেই আছিল। ই প্ৰচণ্ড নিজকে শোষণ কৰি মাধ্যাকৰ্ষণ বলৰ ফলত প্ৰচণ্ড বিস্ফোৰণ হয়, হৈ পেলাই ই ধ্বংস হৈ যায়, মহাবিস্ফোৰণ ঘটে, মহাজাগতিক পৰিঘটনা বুলি কোৱা হয়। মহাবিস্ফোৰণ ঘটে, যাৰ ফলত আমাৰ হাতীপতি তাৰকাৰাজ্য সৃষ্টি হয়, বিগ বেং, আপুনি থকা মই থকা এই পৃথিৱীখন ইয়াৰ ফলতে হৈছে, এনেকৈ হৈছে। আদিতে একো বেলেগ নাছিল, পৃথিৱীখন বেলেগকৈ নাছিল, চন্দ্ৰ মংগল গ্ৰহ নক্ষত্ৰ বেলেগ বেলেগ একো নাছিল। হয়তো ব্লেক হোলবোৰ যিবোৰ আপোনাৰ নক্ষত্ৰ আছে, নক্ষত্ৰবোৰ ব্লেক হোললৈ পৰিৱৰ্তিত হয়, কিন্তু ইয়াৰ 4টা ষ্টেপ আছে, যথেষ্ট ভাগ আছে। গতিকে এইবোৰ পিছত আলোচনা কৰিম, বহুত দীঘল হৈ যাব নহ'লে ভিডিঅ'টো। চ' যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, থেংক ইউ।